নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ASSAMESE 05 চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি 7 দিন 8 দিন হৈ গ'ল মই ভ্লগ দিয়া নাই। কিবা কিবি কামত ব্যস্ত হৈছোঁ, মানে আমাৰ খেল মহৰম চলি আছেতো, তো তাত খেল খেলি আছোঁ। তো মই কাবাডীত মানে চিলেকশ্যন হৈ গ'লোঁ আৰু যোৱাকালি ফুটবলতো মানে চিলেকশ্যন হৈ গ'লোঁ। আৰু মোৰ মানে ASSAMESE 05 চেনেলটোত 5.2K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। আপোনালোকৰ ছাপোৰ্ট আৰু মৰম ভাল পোৱাৰ কাৰণে আজি এইখিনি হ'বলৈ পালে। আৰু আজি আমাৰ কলেজত আছে মিলাদ শ্বৰীফ। তো মিলাদ শ্বৰীফত আজি ক'ত কি হয় সকলোবোৰ দেখুৱাম, একদম ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। এই আমাৰ আছে ৰাহুল ভাই, ইয়াত আজি পুৰা খাবিনে ভাই? একদম পুৰা আজি খাম বুলি আছে নেকি? খাম বুলি আছোঁ, একো খাই অহা নাই, ৰাতি খাই আছোঁ। গৈ আছোঁ, আমি চাইকেল লৈ আহিছোঁ এতিয়া। শ'লমাৰী চক পামেই আৰু অলপ বেছি নাই আৰু। তো গাইজ আমি শ'লমাৰী চক আহি পালোঁ, চাইকেল লৈ আহিছোঁ, চাব পাৰে। ইয়াৰ পৰা যাম আমি গাড়ীত যাম। চাই গাইজ আমি গেলা আছোঁ, আমি আমাৰ লগত আছে ভাই। আমাৰ আৰি ভাই কি হ'ব বলা না আজি কিমান খাবি? কালিৰ পৰা খাওঁ মানে তোমাৰ ৰাহুল ভাই আছে আগত। আমাৰ গাড়ীত আমাৰ ইৰফান কি হ'ব ভাই? নমস্কাৰ বন্ধু বান্ধৱীসকল। তো গাইজ আমি আহি পালোঁ, মানে চাৰিআলি আহি পালোঁ, দৰ্শন ভাগো লগ পালোঁ। আজি পুৰা খাব লাগিব নেকি? এনেকৈ বনাম এতিয়া ক'ত যাই আছোঁ নাজানো, সিহঁতে যাই আছে, সিহঁতৰ পিছে পিছে আমিও যাই আছোঁ। চাওঁ ক'ত যাই সিহঁতে নেকি? অঁ তাকে দেখা যায়, যদি আকৌ আল্টো ফাল্টু কৰে তাতেই মাৰা হ'ব আৰু। তো গাইজ চাব পাৰে আমাৰ চেল্ফি পইণ্টৰ কাম চলি আছে ইয়াত। এনেকৈ বহুত কি ভদ্ৰ চলিছে ভাই, কি ভদ্ৰ হৈ ছাৰকো লগ পালোঁ। কি খবৰ ছাৰ? আছোঁ ভালে। জাগা আছে সমূহ ছাত্ৰ ছাত্ৰীক শিক্ষক বন্ধু শুভাকাংক্ষী মেনেজমেণ্ট আটাইকে এই সভা সুন্দৰকৈ চলাই নিয়াত সহায় সহযোগিতা। আফতাবুদ্দিন আহমেদ নাদবি চতুৰ্বেদী তেখেতক আমি আদৰণি জনাইছোঁ। আৰু পৰৱৰ্তী আমাৰ গাইজ মানে আমাৰ কলেজত মিটিং চলি আছে, আমি মানে মিটিঙত অলপমান বহিলোঁ, বহি কিনে অলপ চাউলি দেখি আহি গ'লোঁ নে কি হয়? পিচটো বিষাই গৈছে একদম, কিমান বহিম আৰু সেইকাৰণে অলপ উঠি আহিলোঁ বাহিৰফালে। অলপ বাহিৰৰ ফালে আহিলোঁ। পূৰা মানে দিৱালীৰ পূৰা বজাৰ চলি আছে, চাৰিওফালে বম চাৰিওফালে বম হ'লো। আৰু দোকান বন্ধ পাছফালে আছে আব্দুল ভাই। কি খবৰ? কিমান মেকআপ কৰিছা তোমালোকে? এতিয়া ভাত খাইছে, আকৌ বহিছে দেখিছে, এতিয়ালৈ বহিছিল নে? আকৌ বহিছে, আকৌ বহিছে। এই আনিছাটো দুইবাৰ খালা? এইটো এটা একবাৰ খাই লৈছে আৰু একবাৰ বহিছে। এতিয়া মানে আমি ভাত খাব আহিছোঁ, আৰু মোৰ লগত আছে জিজ্ঞাসা। পুৰা খাব লাগিব নেকি? আজি নুঠো আজি পুৰা আজি খামেই, তামাম খাম। তো গাইজ আমাৰ মানে খোৱা লোৱা হৈ গ'ল, চবৰে ফালে ফটোশ্বুট চলি আছে। এই আমার ফটোশুট চলি আছে ইয়া আমার সাকিল ভাই কেন হল ভাই খাওয়াত একদম
ফালতু এই আমাৰ মুন কেমেৰামেন গাইজ আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো আৰু মোৰ ফালৰ পৰা সকলোকে দিৱালীৰ শুভেচ্ছা থাকিল আৰু সকলোৰে জানো মনৰ আশাবিলাক ৰঙীন হয় আৰু এইটোৱে কামনা কৰিলোঁ আজিলৈ এইখিনিয়ে আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থ'ব আৰু অন্য এটা ভিডিঅ'ত লগ পাম জয় আই অসম